সকলোকে মই প্ৰথমে ক্ষমা বিচাৰিছোঁ কাৰণ মই মিনি ব্লগটো কালি কণ্টিনিউকৈ দিব নোৱাৰিলোঁ, অকণমান অসুস্থ আছিলোঁ। অৱশ্যে আপোনালোকে মোৰ মিনি ব্লগলৈ ৰখি থাকে নে নাথাকে মই সেইটো নাজানিম। সেয়েহে মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলোঁ, তাৰে ক্লিপ কেইটামান আছিল, শ্বেয়াৰ কৰিব পৰাই নাছিলোঁ, আজি শ্বেয়াৰ কৰি দিওঁ বোলো। এয়া আমি মৃত্যুঞ্জয় মন্দিৰলৈ গৈছোঁ, মোৰ বা মোৰ জোৱাই, মোৰ মানুহজন, লগতে আৰাধ্যা আৰু এই জেঠাইগৰাকী আমাৰ মাৰ বা হয়। আমি গৈছিলোঁ তাত গাড়ীখনতে সোমাবলৈ, যিহেতু প্ৰথমটো সোমবাৰ যথেষ্ট ভিৰ আছিল। আৰু লগতে কওঁ, মই জেঠাই ঘৰত থাকি মই টেটৰ পৰীক্ষা দিছিলোঁ আৰু মই সেইবাৰে জেঠাই মোক কৈছিল, যদি তই পৰীক্ষা দি আহি পেলাই মন্দিৰত সোমাওঁ আৰু পূজা হৈ থাকে জানিবি তই চাকৰি পাবি। কিয় নাজানো আহি পেলাই যেতিয়া মই পূজা পাইছিলোঁহি, মোৰ মনত এক বিশ্বাস জাগিছিল যে মই চাকৰিটো পাম আৰু মই সেইবাৰে চাকৰিটো পালোঁ। সেয়ে মনটো বহুত বেছি বুজাব নোৱাৰা এটা সম্পৰ্ক হৈ গ'ল এই মন্দিৰজনৰ লগত। কিবা এটা মনটো অশুভ পালে মই মন্দিৰজনলৈ যাওঁ।